তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। তো যোনসকলৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তো আপোনালোকৰ ভাল হওক। তো গাইজ আজি আহিছোঁ গিলামৰ ঘুগুহা দৌল আৰু মই আছোঁ বৰ্তমান গিলামৰা মানে চেণ্টাৰডোখৰত। তো মানে এই চেণ্টাৰডোখৰতে মোৰ ভিনদেউ লগত আহিছে। ভিনদেউজনৰ ল'ৰাটো মানে পৰীক্ষা আছে, তালৈ গুচি আহিলোঁ। তো ঘুগুহা দৌলটো মানে আগত থাকি আহিলে, তালৈ এতিয়া যাম আৰু লগতে আপোনালোকে ঘুগুহা দৌল চাব পাৰিব। প্লিজ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। তো ব'লক এতিয়া যাওঁ, কি কয় ৰাইজ, ব'লক যাওঁ। তো ৰাইজ মই আছোঁ এতিয়া বৰ্তমান ঘুগুহা দৌল। তো এইয়া চাই লওক গেটখন, এইখনে হৈছে মেইন গেটখন। তো ভিতৰলৈ সোমাই যাম ব'লক। তো মই এবাৰ ফাৰ্ষ্ট আহিছোঁ ঘুগুহা দৌললৈ, গিলামৰ ঘুগুহা দৌল। তো ডিষ্ট্ৰিক্ট ধেমাজি হয়, মোৰ ধেমাজি হয়। তো টিলিঙাটো বজাই লৈছোঁ। তো ব'লক চাওঁচোন ঘুগুহা দৌলত কি আছে, কিনো পৰিৱেশটো চাওঁ। তো এয়া, তো ব'লকচোন চাওঁ। আপোনালোকেতো কোনোবাই আহিবও পাৰে, কিছুমানে নাহিব পাৰে। তো ব'লক এই ভিডিঅ'টো যাতে আপোনালোকে চাব পাৰিব। তো আহি আছোঁ, মই এবাৰ আহিছোঁ। তো ব'লক চাওঁ কেনেকুৱা। তো এয়া সৰু এটা বাটদি, আৰু মই পাহৰিছোঁ এইখন গেটেদি, এই গেটৰ তলেদি আহিছোঁ। আৰু ৰাস্তাটো এইটো গলি দিয়েটো সোমাই আহিছোঁ। আগলৈ গৈ থাকোঁচোন, কি আছে চাওঁ। তো ৰাইজ এয়াই আছে ঘুগুহা দৌলৰ মেইন মন্দিৰভাগ। এইভাগ ঘুগুহা দৌলৰ মন্দিৰভাগ। কৃষ্ণ, তো আপোনালোকক জুম কৰি মই দেখুৱাই দিছোঁ। এই হওক, তো অকণমান আমি ওলাই যাওঁ। এইটো তো জোতা পিন্ধি নাযায়। তো আমি অকণমান আগলৈ যাওঁ, আগত কিনো আছে চাওঁগৈ। তো ব'লক মোৰ লগতে আপোনালোকক ঘুগুহা দৌল চাওঁ। তো এখন সেইফালে গেটখন, মানে এইটো চাইডটো অলপ মানুহ লোৱা সোমোৱা কৰিব পাৰি। তো এইয়া ওপৰলৈ কিবা এটা আছে, চাই লওঁ। কিবা কাৰ্যালয় বুলি লিখি থোৱা আছে। কমিটি কাৰ্যালয়, মানে এই ঘুগুহা দৌলৰ যিসকল কমিটি আছে, উন্নয়ন কমিটি, সেই কাৰ্যালয়। তো এইফালে গলি এটা আছে, এনেকৈ সোমাই যাওঁ। সোমাই গৈ ইফালে ফটো চটো মানুহে উঠি আছে। তো ভাল লাগিছে, আহি বহুত ভাল লাগিছে। তো আপোনালোকে আহিব ধেমাজি ঘুগুহা দৌললৈ। এইটো মানে জেগাডোখৰ মানে ঘিলামৰা ঘুগুহা দৌল, কিন্তু ডিষ্ট্ৰিক্ট ধেমাজি পৰে। ব'লক চাওঁ কেনেকুৱা লাগিছে। তো আপোনালোকে যদি ভাল পায়
প্লিজ লাইক কমেণ্ট লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটো যোনসকল মোৰ এই চেনেলটোলৈ নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ। তো চাওক এবাৰ পৰিৱেশটো মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিছোঁ। তো এয়াই হৈছে ঘুগুহাদলৰ পৰিৱেশ। তো মানে মই অলপ আঁতৰত আছোঁ। এয়া মানে মন্দিৰভাগ এইভাগে, ইয়াৰ পৰা মই জুম কৰি দেখুৱাই দিছোঁ। এইভাগে হৈছে মন্দিৰভাগ। তো এয়া আগলৈ গৈ আছোঁ। ইয়াত ফটো শ্বট উঠি আছে। তো এনেকৈ মানে এইফালে তেনেকৈ ঘূৰি আহিব পাৰি। তো এইফালে নাযাওঁগৈ আৰু এইফালেদি এপাক পাৰিলে মানে একো নহয়, এইফালে গুচি যাওঁ ন, একো নাই দিয়ক। আহিছোঁ যেতিয়া একেবাৰে চাই যাওঁ। তো ব'লক। তো গাইজ মই আছোঁ মানে মই আপোনালোকক ভাবিছিলোঁ গাইজ বুলি নকওঁ, ৰাইজ বুলি ক'ম। তো মুখত আহি গ'ল, একো নাই। তো ৰাইজ মই আছোঁ ঘুগুহাদলৰ পাছ চাইডে, আৰু এইটো এটা সৰু গলি দি এইটো মানে 4 ৰাউণ্ডটো মানে চাব পৰাকৈ এটা সৰু গলি আছে, আৰু ইয়াৰ মাজে মাজে মানে পৰিৱেশটো চাব পাৰে ৰাইজে। তো এইফালে এইবোৰ আৰু ধুনীয়া ধুনীয়া মূল্যৱান গছ আছে, এইখিনিয়ে পৰিৱেশ আৰু। তো ভাল লাগিলে, পৰিৱেশটো বহুত ধুনীয়া লাগিলে। তো আপোনালোকৰ যদি আহে, যদি চাব বিচাৰে, ইয়াতে ঘুগুহা দৌল আছে, তো চাবহি পাৰিব। বিৰাট ধুনীয়া সুন্দৰ পৰিৱেশ। তো আপোনালোকেও আহিব ইয়াতে চাব। আৰু এইটো মানে বৰ বেছি ডাঙৰ নহয় মই দেখাত, সৰুকৈ, কিন্তু বহুত ভাল, বহুত ধুনীয়া মানে চাবলৈ। তো সেইখিনিয়ে ঘুগুহা দৌল। তো এই আহি মই এইটো দি এনেকৈ ঘূৰিব লাগিব, ঘূৰি গৈ আকৌ মন্দিৰভাগ আপোনালোকক দেখুৱাই আছে ধুনীয়াকৈ। এইখিনিয়ে আৰু। তো বেয়া লগা নাই, ভালেই লাগিছে। তো আপোনালোকো আহিব ইয়াত চাবহি। তো ৰাইজ পিছফালৰ পৰা যদি চাবলৈ হয়, মন্দিৰভাগ এইভাগেই হৈছে। এইভাগে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই দিছোঁ। তো এইভাগ মন্দিৰভাগ, ঘুগুহা দৌলভাগ এইভাগেই। তো চাৰিওফালে এটা আপোনাৰ প্ৰাকৃতিক দৃশ্য আছে, মানে ধুনীয়াকৈ আৰু মানে বহুত ভাল এটা পৰিৱেশ। তো এইফালে মানে যোনবোৰ দূৰ দূৰণিৰ পৰা পৰ্যটক আহি ইয়াৰ পৰা চাব পাৰে, এইটো ধুনীয়াকৈ এটা পৰিৱেশতে চাব পাৰে আৰু। তো এইখিনি। তো কিমান চনত স্থাপিত হৈছিলে, ৰ'ব মই চাওঁগৈ যদি পাওঁ। চাইনবোৰ্ডত যদি লিখা আছে আৰু আপোনালোকক ক'ম। তো এয়া এই গছজোপা এইখনত লিখি থোৱা আছে, দল চৌধৰ ভিতৰত উশৃংখলা আৰু অৰ্থনৈতিক কাৰ্যৰ পৰা বিৰত থাকক। তো এয়াই ঘুগুহা দৌল।